নমস্কাৰ বন্ধুসকল, জব নিউজ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ডেপুটি কমিশ্যনাৰ শিৱসাগৰত পদ মুকলি হৈছে। ইয়াতে পদ মুকলি হৈছে মণ্ডলৰ পদ। কিমানটা পদ আছে, কেনেদৰে এপ্লাই কৰিব লাগিব, সকলো বিষয়ে গম পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু যদি আপোনালোকে প্ৰথমবাৰ জব নিউজ অসম চেনেলটো চাই আছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক, যাতে আগন্তুক নতুন নতুন জব নটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট আপোনালোকে লাভ কৰিব পাৰে। আহক বন্ধুসকল, আৰম্ভ কৰিছোঁ। বন্ধুসকল, ইয়াতে তিনিটা পদ আছে, তিনিটা মণ্ডলৰ পদ আছে। এই পদসমূহ ভাগ কৰি দিয়া আছে। এছ টি পিৰ কাৰণে আছে দুটা আৰু এছ চি কেটেগৰীৰ কাৰণে আছে এটা পদ। আপোনালোকে চেলাৰী পাব 14,000 পৰা আৰম্ভ কৰি 60,500, গ্ৰেড পে থাকিব 6,200 টকা। আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব? আপোনালোকে এপ্লাই কৰিব লাগিব অফলাইন যোগে ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰা ষ্টেণ্ডাৰ্ড ফৰ্মৰ ইনভলভৰ ওপৰত লিখি দিব এড্ৰেছটো আপোনালোকে পঠাব লাগিব। এই এড্ৰেছটো হ'ল ডেপুটি কমিশ্যনাৰ শিৱসাগৰ। এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব। আৰু লগতে আপোনালোকৰ যি ডকুমেণ্টছ আছে, ডকুমেণ্টছসমূহ লগতে দিব। আৰু 3 কপি কালাৰ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনাৰ সেইটো দিব। আৰু গেজেটেড অফিচাৰৰ পৰা এটা চিগনেচাৰ ল'ব লাগিব, অৰ্থাৎ এটেষ্টেড ল'ব লাগিব। আৰু আপোনাৰ ইনভলভৰ চাইজটো দিছে 25 চেণ্টিমিটাৰৰ পৰা আৰম্ভ কৰি 11 চেণ্টিমিটাৰৰ ভিতৰত আপোনালোকৰ ইনভলভটো হ'ব লাগিব। আৰু ওপৰত মেনশ্যন কৰি দিব ইনভলভৰ ওপৰত পোষ্ট অফ দি মণ্ডল বুলি। ইয়াতে ৰিটেন টেষ্টৰ ডেট দিছে। ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব 28 তাৰিখ 2 মাহ 2020 তাৰিখে। কম্পিউটাৰ স্কিল টেষ্ট হ'ব 28 তাৰিখ 2 মাহ 2020 তাৰিখে। এতিয়া চাওক ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি ইলিজিবিলিটি লাগিব। ইলিজিবিলিটি ইয়াতে বিচাৰিছে, অৰ্থাৎ আপোনাৰ যোগ্যতা লাগিব ICSLC পাছ কৰা হ'লে হৈ যাব। আৰু লগতে 6 মাহৰ RCCC ট্ৰেইনিং, অৰ্থাৎ ৰেকৰ্ডাৰ্ছ ইয়াতে দি আছে, ৰেকৰ্ডাৰ্ছ ক্লাছ কোৰ্চ চাৰ্টিফিকেট। এই কোৰ্চটো কৰা হ'ব লাগিব আপোনাৰ 6 মাহৰ কোৰ্চ, এইটো আপোনাৰ কৰা হ'ব লাগিব। তাৰপিছত ইয়াতে দিছে ইলিজিবল কেণ্ডিডেটছ আৰ এপিয়াৰ ইন দি ৰিটেন টেষ্ট অন ৰিভিনিউ মেটাৰ্ছৰ ওপৰত আপোনালোকৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হ'ব। জেনেৰেল এৱাৰনেছ থাকিব লগতে, আৰু মেণ্টেল এবিলিটি টেষ্ট হ'ব। আৰু ইয়াতে 4 নম্বৰত দি আছে কেণ্ডিডেটছ মাষ্ট টু হেভ প্ৰফিচিয়েঞ্চি ইন বেচিক কম্পিউটাৰ লাইক MS উইণ্ড'জ, এক্সেল, ইণ্টাৰনেট, DTP এইবিলাকৰ বিষয়ে আপোনাৰ জানিব লাগিব। আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মাও ইয়াতে লাগিব। ইয়াৰ পিছত বিচাৰিছে বয়সৰ সময়সীমা। বয়স দিছে 18 বছৰৰ পৰা আৰম্ভ কৰি 38 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনাৰ বয়সটো হিচাপ কৰা হ'ব 1 তাৰিখ 1 মাহ 2020 হিচাপে। আৰু ৰিলেক্সেবল আছে। ইয়াতে SC ST কেণ্ডিডেটৰ কাৰণে ইয়াতে আছে 5 বছৰৰ ৰিলেক্সেশ্যন। তাৰপিছত ইয়াতে দিয়া আছে 6 নম্বৰত দি ADDL মণ্ডল মে অলছ' এপ্লাই থ্ৰু দিয়াৰ এমপ্লয়াৰ এইটো যিসকলে অলৰেডি এমপ্লয়ড হয় তেওঁলোকৰ কাৰণে। ইনকমপ্লিট এপ্লিকেশ্যনছ উইল বি ৰিজেক্টেড। যে যদি আপোনাৰ কিবা যদি ভুল ভ্ৰান্তি থাকে আপোনাৰ এপ্লিকেশ্যন ফৰ্মত, তেনেহ'লে আপোনাৰটো ৰিজেক্ট কৰি দিব। এপ্লিকেশ্যন ৰিচিভ আফটাৰ ফিক্সড ডেট শ্বেল নট বি একচেপ্টেড। আপোনাৰ যদি যিটো নিৰ্দিষ্ট সময়সীমা বান্ধি দিছে এপ্লাই কৰা, সেই তাৰিখৰ পিছত যদি আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো গৈ পিনে অফিচত পায়, তেনেহ'লে সেইটো একচেপ্ট কৰা নহ'ব। আপোনাৰ লাষ্ট ডেট ইয়াতে উল্লেখ কৰি দিছে, লাষ্ট ডেট দিছে 15 তাৰিখ 2 মাহ 2020। এই তাৰিখৰ আগতে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো গৈ পিনে অফিচত পাব লাগিব। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো জনাবলগীয়া এইখিনি আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি প্ৰথমবাৰ এই চেনেলত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আগন্তুক নতুন নতুন জব নটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।